হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল NK ডে আৰ ব্লগ। তো দোকানৰ পৰা আৰম্ভ কৰিলোঁ আজি ব্লগটো। মানে দোকানত মই কিবাকেহে আহি পাইছোঁ। চাব পাৰে বাহিৰত কেনেকুৱা এটা বৰষুণ দি আছে, চাব পাৰে বন্ধুসকল, ইমান বৰষুণ। তো চাই থাকক, দেখাই আছোঁ ক'ত কি হয় ক'ত কি নহয়। তো মোৰ লগত চাই থাকক আৰু দেখাই আছোঁ। মানে 2-3 দিনমান ব্লগ আহিব পৰা নাই, মানে ব্লগ দিয়া নাই ন, নিদিলে অলপ কিবা প্ৰব্লেম হৈছিলে, সেইটো কাৰণে দিয়া নাই। তো আহিব মানে যিমান পাৰে চেষ্টা কৰিম। চাব পাৰে এইফালে বৰষুণ, মানে লাগাতাৰ পুৰা বৰষুণ দি আছে। কিবাকে মানে দোকানত মানে ঘৰত আহি পাইছোঁ ন। তো হেল্ল' বন্ধুসকল, তো মই আজি আপোনালোকক এটা মানে বেলেগ এটা বস্তু, নেক্সট লেভেলৰ এটা বস্তু দেখাব যাই আছোঁ। তো চাই থাকক। মই তাৰমানে এতিয়া আছিলোঁ মহুৰীপাৰা আৰু এতিয়া আহিলোঁ নাওকটা, আকৌ এইটো দোকানত আহিলোঁ। তো চাওকচোন মই কি দেখুৱাব যাই আছোঁ। এটা তাৰমানে আমাৰ যিখিনি মানে যি নহওক, মানে আৰ্মিত দৌৰি আছে নহয়তো বা জিম যাই আছে, সিহঁতৰ কাৰণে বডি বা ষ্ট্ৰং কৰাৰ কাৰণে, বা যিসকল আমাৰ মানে উঠি অহা ল'ৰা ন, সেইসকলৰ কিছুমান দুৰ্বল থাকে ন বহুত। তো সিহঁতৰ কাৰণে এটা মই মানে অদ্ভুত বস্তু দেখাইছোঁ। তো সিহঁতে ভালকৈ মন দি চালে হ'ল। তো চাই থাকক, মই দেখাই আছোঁ বস্তুটো কি। তো চাওক, বস্তুটো হ'ল এইটো, দেখা পাইছেনে? চাওকচোন ভালকৈ। তো এই বস্তুটো হ'ল আপোনাৰ বডি গ্ৰো নাম। তো এই বস্তুটো যদি ইউজ কৰে, মানে মই মানে কিবা কোৱা নাই, কিন্তু যাৰ মন আছে ন বডি বনাবৰ কাৰণে, ভাল বডি বনাবৰ কাৰণে যাৰ মন আছে, এই বস্তুটো ইউজ কৰিব পাৰে আপোনালোকে। একদম মানে গেৰাণ্টেড হয়, কোনো ছাইড ইফেক্ট নাই, আয়ুৰ্বেদিক। তো চাব পাৰে মোটামুটি বহুতখিনি মানে কাম দিয়ে। মই এইটো ফলাফল পাইছোঁ, নোপোৱা নহয়, এইটোৰ ফলাফল মানে পাইছোঁ। কিন্তু তাৰমানে বস্তুটো মানে ইউজ কৰিব জানিলে, বা যিখিনি নিয়মত ইউজ কৰিব দিয়া হয়, সেই নিয়মখিনিত ইউজ কৰিলে ন, আপোনাক মই কৈছোঁ এইটো মানে 100% গেৰাণ্টি। আৰু এইটো চাব পাৰে এনেকুৱা বস্তুটো। তো যিসকল মানে জিম যাই আছে ন, বা যিসকলে আৰ্মিত দৌৰি আছে, এনাৰ্জি হয় এটা, বা বডি পূৰা সতেজ ৰখাৰ কাৰণে, বা ফুল একদম পূৰা জোচত থকা মানে এটা বস্তু আৰু এইটো। বা যিসকল আমাৰ দুৰ্বল ল'ৰা ছোৱালী আছে ন, সিহঁতেও খাব পাৰে। সিহঁতৰ কাৰণেও 1 নম্বৰ কিবা হয়, কোনো ছাইড ইফেক্ট নাই, আয়ুৰ্বেদিক হয়। তো আপোনালোকে একবাৰ চাব পাৰে, যদি মানে বিচাৰে ন এইটো মানে ইউজ কৰিব। তো মোৰ লগত কণ্টেক্ট কৰিলে হ'ল। মোৰ লগত কণ্টেক্ট কৰিলে মই যিমানখিনি পাৰোঁ সিমানখিনি হেৰি কৰি কিনে আপোনালোকক মই দি দিম বস্তুটো। তো চাই থাকক। তো বন্ধুসকল চাওক, মই দেখাই আছোঁ। তাৰমানে এই বস্তুটো অকল নহয়, এই বস্তুটোৰ লগত ইয়াৰ 10টা পেকেট আছে। এই 10টা পেকেট ইয়াৰ লগত মিক্স কৰি কিনে বস্তুটো, তাৰমানে কাগজ এটাত উলিয়াই লৈ কিনে, তাৰমানে মিক্স কৰি কিনে বস্তুটো কিবা কৰিব লাগে। 10টা পেকেট ইয়াতে চাব পাৰে, এনেকুৱা এটা পেকেট আছে। তো ইয়াৰ পৰা 10টা পেকেট ইয়াৰ লগত মিক্স কৰি, বস্তুটোৰ লগত মিক্স কৰি কিনে এনেকৈ তাৰমানে ৰাতিপুৱা আৰু ৰাতি ভাত খোৱাৰ পিছত 2 টাইম খাব লাগে, তাৰমানে গাখীৰ বা হৰলিক্সৰ লগত। তো এনেদৰে খালে মানে ৰিজাল্টটো পোৱা যায় আৰু মোটামুটি। তো মানে বস্তুটো পানীৰ লগত খাব নোৱাৰে, তো গাখীৰ আৰু হৰলিক্সৰ লগত খাব লাগে। তাৰপিছত এই দুটা হৈ গ'ল। এই দুটা খোৱাৰ নিয়মটো কৈ দিলোঁ। তাৰে লগত আৰু এটা বস্তু আছে, সেইটো মই কোৱা নাছিলোঁ তেতিয়া। তো সেইটো বস্তু হ'ল এইটোৰ নাম হ'ল আপোনাৰ গুড হেল্থ। চ' এইটো যদি মানে এইটো মানে এটাইম খালে হ'ল, তেতিয়া সেইটো খোৱাৰ পিছত এইটোত মানে এটা দুপৰীয়া এটা টেবলেট খাব লাগে। চ' এইটো চাই লওক ভালকৈ, গুড হেল্থ। ত' এইটো যদি এক টাইম খাই ন, ইয়াৰ লগতে এই 3টা বস্তু খোৱাৰ পিছত আপোনাৰ মিনিমাম এসপ্তাহত স্বাস্থ্য মিনিমাম বহুতখিনি উঠি আহিব। এইখিনি তাৰমানে গেৰাণ্টেড, আৰু এইখিনি গেৰাণ্টি আছে। তো এনেকুৱা আৰু বস্তুটো। তো আপোনালোকে চাওক, একবাৰ চাব পাৰে, কিন্তু ভাল আৰু বহুতখিনি তাৰমানে উপকাৰী হয়। কিছুমানে থাকে ন, লগৰ ল'ৰাবোৰক সোধে, মানে কৈছিলে, দুটামানে কমেণ্ট কৰি কৈছিলে এনেকুৱা ভিডিঅ' এটা বনাবা, বা কণ্টেক্ট কৰি কিনেও কৈছিলে মোক ফোন কৰি, এই বস্তুটোৰ ওপৰত তাৰমানে ভিডিঅ' এটা বনাবা। মানে সিহঁতে প্ৰমাণ পাইছিলে এনেকুৱা খাই কিনে। তো সিহঁতেও ক'লে যে এটা ভিডিঅ' বনাবচোন এই বস্তুটোত, মানে বডিৰ ওপৰত ৰিলেটেড এটা ভিডিঅ' মানে চাবলৈ বিচাৰিছোঁ, এনেকৈ কৈছিলে। তো আজি সেইটো কাৰণে বনাই দিলোঁ।
এতিয়া আহিব গ'লে ঘৰত আৰু ভিডিঅ'টো বেছি এটা দীঘল নকৰোঁ তো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু পাব্লিকখিনিক মানে এইটোও ক'ব বিচাৰিছোঁ মানে ভিডিঅ' অহা নাই মানে দিবৰ কাৰণে অলপমান কিবা হৈ আছে মানে মনটো মানে যোৱা নাই কাৰণ দিনে দিনে মানে ভিউজ মানুহৰ উঠি যায় ন মোৰ ভিউজটো কমি আহিছে আৰু মানুহে ইমান এটা ছাপোৰ্ট কৰা নাই সেইটো কাৰণে তাৰমানে মনটো বেয়া লাগি আছে তো প্লিজ আপোনালোকে ছাপোৰ্ট কৰিব আৰু ছাপোৰ্ট কৰিলেহে মই তেতিয়ালৈকে মানে আৰু ধামাকা ভিডিঅ' আনি আছোঁ তো তেতিয়ালৈকে লগ পাম নতুন এটা ভিডিঅ' তেতিয়ালৈকে বাই